Hello students, তোমালোকৰ কাইলৈ ৰিজাল্ট দিব 16 জনৰ ৰিজাল্ট দিব ইতিমধ্যে আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা আমাৰ নটিফিকেশ্যন ওলাই গ'ল আৰু তোমালোকে ৰিজাল্টটো ক'ত খৰতকীয়াকৈ চাব পাৰিবা মই এই ভিডিঅ'টো তোমালোকক কৈ দিম গতিকে তোমালোকে একদম স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাবা আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা মই কাৰণ মই তোমাৰ বাবে বৰ ধুনীয়া ভিডিঅ' দি থাকিম উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' প্ৰথমতে তোমালোকে কাইলৈ ৰিজাল্ট চাবৰ বাবে গুগল বা তোমালোকে কোনোবা এটা ব্ৰাউজাৰত গৈ পেলাই তোমালোকে ASSEB বুলি সাৰ্চ কৰিবা তাৰপিছত তোমালোকৰ এনেকৈ স্ক্ৰল কৰিবা তললৈ আহি পেলাই আমাৰ দেখিছানে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ইয়াত তোমালোকে ক্লিক কৰিবা ঠিক আছে ক্লিক কৰাৰ পাছত অকণমান এনেকৈ তললৈ যাবা তললৈ গৈ পেলাই ৰিজাল্টছ ইয়াত যেন দেখিছা results.শিক্ষা ইয়াত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত এনেকুৱা এখন তোমালোকৰ কি আহিব ইণ্টাৰফেচ আহিব ইণ্টাৰফেচ অহাৰ পিছত ক্লিক হিয়াৰ ফৰ আসাম SSLC ক্লাছ 10 ৰিজাল্ট 2025 ইয়াত যদি ক্লিক কৰা এতিয়া ইয়াত আমাৰ এটা বস্তু শ্ব' হৈ যাব তোমালোকে চাবা দেই তোমালোকৰ ৰিজাল্টটো যে কাইলৈ দিব একদম ধুনীয়াকৈ তোমালোকে ইয়াত তোমালোকে দেখিবলৈ পাবা চোৱা SSLC কম্পাৰ্টমেণ্টেল ৰিজাল্টছ 2025 টু বি এনাউন্স চুন চিলেক্ট এক্সাম তোমালোকে কৰিব লাগিব চিলেক্ট এক্সাম তোমালোকৰ ৰিচেকিং ৰিজাল্ট লাগে নে SSLC এক্সামিনেশ্যন 2000 লাগে নে এতিয়া আমাৰ ইয়াত কম্পাৰ্টমেণ্টেল বুলি যিহেতু লিখা আহিছে গতিকে কম্পাৰ্টমেণ্টেল তোমালোকৰ আহি যাব অপশ্যনটো তাত তোমালোকে কি কৰিব লাগিব চিলেক্ট কৰিব লাগিব তাৰপিছত এণ্টাৰ ৰোল কৰিব লাগিব এণ্টাৰ ৰোল কৰিলে তোমালোকৰ B25 হৈ আছে কিন্তু তোমালোকে C25 দিব লাগিব কম্পাৰ্টমেণ্টেলৰ C25 বুলি আহে ঠিক আছে তাৰপিছত প্ৰথমখন তোমালোকে এইখিনি দিব লাগিব প্ৰথমখন যিটো আমাৰ তোমালোকৰ ৰোল আছে সেইটো তোমালোকে ভৰাব লাগিব তাৰপিছত পিছৰখন তোমালোকৰ যিটো আমাৰ ডিজিট থাকে সেইটো তোমালোকে পিছৰ ডিজিটকেইটা ভৰাব লাগিব ঠিক আছে তোমালোকক মই দেখাই দিম বাৰু তাৰপিছত তোমালোকে ছাবমিট কৰি দিলে তোমালোকৰ কি হৈ যাব ৰিজাল্টটো ওলাই যাব ঠিক আছে এতিয়া ৰুল আৰু নং ভাগকৈ থাকে ৰুলটো তোমালোকৰ আগত থকাটো ৰুল সেইটো তোমালোকে ইয়াত ভৰাব লাগিব আৰু পিছত থকাটো নং গতিকে তাত সেইটো ভৰাব লাগিব ঠিক আছে গতিকে তোমালোকে ধুনীয়াকৈ চাই পেলাই ছাবমিট কৰি দিলে তোমালোকৰ ৰিজাল্টটো ওলাই যাব আৰু তোমালোকে যদি ইয়াত চাবলৈ দিগদাৰ পোৱা তোমালোকৰ ইয়াত যদি অকণমান ট্ৰেফিক হয় তোমালোকে এটা মোবাইল এপ আছে সেইটো তোমালোকে ইউজ কৰিব পাৰা এইটোত তোমালোকে চোৱা ASSEB ৰিজাল্টছ বুলি আছে এইটো তোমালোকে ইনষ্টল কৰি ল'ব পাৰা গুগল প্লে ষ্টৰত পাই যাবা তোমালোকে গতিকে তোমালোকে এইটোৰ জৰিয়তেও তোমালোকে ৰিজাল্ট চাব পাৰিবা ঠিক আছে এইটো তোমালোকে চাব পাৰিবা ইয়াৰ জৰিয়তে গতিকে তোমালোকক গোটেই কথাখিনি মই ধুনীয়াকৈ কৈ দিছোঁ তোমালোকে যদি ৰিজাল্ট চোৱাত কিবা অসুবিধা পোৱা মোক ক'বা মই তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকক ধুনীয়া ভিডিঅ' দি থাকিমেই মই এনেও তোমালোকক অফিচিয়েল মই নটিফিকেশ্যনত তোমালোকৰ লিখাই আহিছে এইখিনি তোমালোকে C25 বুলি আহি যাব তাত তোমালোকে ক্লিক কৰিব লাগিব আৰু প্ৰথমডোখৰ যিটো ৰুল আছে যেটা ডিজিটে থাকক প্ৰথম ডিজিটকেইটা তোমালোকে ৰুলত ভৰাবা তাৰপিছত পিছত থকা ডিজিটকেইটা গেপ থাকি যেন পিছত আছে ডিজিটকেইটা সেইকেইটা তোমালোকে পিছত এন নঙত ভৰাবা তেতিয়া নাম্বাৰত ভৰাবা তোমালোকৰ ৰিজাল্টটো ওলাই যাব আৰু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ যিখন এডমিট দিছিলে সেইখনৰ এডমিটৰ ৰোল নাম্বাৰটো ভৰাব লাগিব বহুতে সুধি আছিলে যে মেইন SSLC এক্সামিনেশ্যনৰ এডমিটৰ নং দিম নে আমাৰ কম্পাৰ্টমেণ্টেলখনৰ দিম কম্পাৰ্টমেণ্টেলখনৰ অভিয়াছলি দিব লাগিব ঠিক আছে তোমালোক ভালে থাকা কুশলে থাকা তোমালোকৰ ৰিজাল্ট ভাল হ'ব তোমালোকে চিন্তা কৰিব নালাগে মোৰ শুভেচ্ছা সদায় আছিল সদায় থাকিব তোমালোক ভালে থাকা কুশলে থাকা আৰু চাই থাকিবা তোমালোক